Hi friends, আপোনালোক সকলোকে পুনৰ এবাৰ মমছ ৱৰ্কছলৈ ওয়েলকাম জনাইছো। আপোনালোক নিশ্চয় ভালে আছে নহয় জানো। আজি মই মাৰ ঘৰত আছো আৰু এতিয়া মই যাবলৈ ওলাইছো সৰুবৰ মাৰ ঘৰলে আৰু আপোনালোকক মই সৰুবৰ মাৰ ঘৰখন দেখুৱাম। মোৰ খুব ভাল লাগে সেইখন ঘৰ আৰু কিয় ভাল লাগে মই সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ' লাষ্টলৈ চাই থাকিব। তেতিয়া গম পাব সেইখন ঘৰত কি আছে আৰু লগতে মই আজি আপোনালোকক তেওঁলোকৰ ইটাৰ ভাটা এটা আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। যিসকলে এতিয়ালৈ দেখা নাই ইটা কেনেকৈ বনায় বা কেনেকৈ মানে তাতে প্ৰডাক্ট হয় সেইখিনিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকিব, লগতে এটা ৰেচিপিও থাকিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, এই ফিল্ডখনৰ পৰাই ইটা ভাটা ষ্টাৰ্ট হৈছে। আপোনালোকে আঁতৰৰ পৰা নিশ্চয় ধৰিব পাৰিছে। আহকচোন আমি চাই লওঁ কেনেকৈ ইটা বনায়। এইটো এটা মেচিন হয়। ইয়াতে কেঁচা মাটিবোৰ জেচিপিৰে দি দিয়ে আৰু ইয়াতে মিক্স হৈ মাটিটো এফালেৰে ওলাই যায় আৰু ঠেলাৰে এইবোৰ লৈ গৈ মানুহে ইটা বনায়। ফাৰ্ষ্টতে কেঁচা মাটিটো ইয়াতে মিক্স কৰি লয়, তাৰপিছত সেই মাটিটোৰেহে ইটা বনোৱা হয়। এয়া দেখিছে নিশ্চয় মাটিৰে কেনেকৈ ইটাবোৰ বনাই আছে। ফাৰ্ষ্টতে ইটাবোৰ শুকাবলৈ দিব। ৰ'দত শুকোৱাৰ পিছতহে এইটো পুৰা হ'ব। পুৰাটো বাৰু আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। আৰু এই ইয়াতে যিবিলাক ইটা বনোৱা হৈছে SDI হয়। SDI ইটা ভাটাৰ ইটা বনোৱা হৈছে ইয়াতে। মই বহুত বেছি ইয়াৰে ওপৰত নলেজ নাই যিহেতু, তথাপিও বাৰু আপোনালোকক যিখিনি জানিছোঁ দেখিছোঁ সেইখিনি ক'বলৈ ট্ৰাই কৰিম। মজানে? কেনেকুৱা লাগিছে? এটি চামৰ কেনেকুৱা লাগিছে আহি? থাকিবা। কেঁচা ইটাৰ মাজে মাজে খোজকাঢ়ি খুব ভাল লাগিছিলে। চাৰিওফালে ইটা আৰু ইটাবোৰ ইটা যেন লগা নাছিলে, মোৰ কিবা বেলেগ বস্তু সজাই থোৱা তেনেকুৱা লাগিছিলে। আপোনালোকেও দেখি যিসকলে এতিয়ালৈ দেখা নাই তেওঁলোকৰ নিশ্চয় তেনেকুৱাই লাগিছে। আমাৰ এইফালে খুব ইটা ভেটা আছে আৰু আমি এইবোৰ সৰুৰ পৰাই দেখি আছোঁ। যিসকলে দেখা নাই তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো মই বনালোঁ। এয়া দেখিছেনে চাৰিওফালে ইটা, এইবোৰ সকলোবোৰ ইটাৰ মাজত আমি। আহকচোন ভিডিঅ'ৰ। আৰু যেতিয়া ইটাবোৰ শুকোৱা হয় তেতিয়া শুকোৱাৰ পিছত ইটাবোৰ এনেকৈ ঠেলাত পুৰিবলৈ লৈ যোৱা হয়। এতিয়া আপোনালোকক মই লৈ গৈ আছোঁ ক'ত পুৰা হয় আৰু দেখিলে আপোনালোকৰ আচৰিত লাগিব। যিসকলে এতিয়ালৈ দেখা নাই চাই থাকক ইটাবোৰ ক'লৈ লৈ গৈ আছে। এতিয়া আমি গৈ আছোঁ ইটা পুৰা ঠাইলৈ। এয়া দেখিছেনে কিমান ধোঁৱা ওলাইছে। বায়ু প্ৰদূষণ হয়, এইখিনিতে নকোৱাকৈ থাকিব নোৱাৰিলোঁ। কিন্তু আমাক যিহেতু ঘৰ বনাবলৈ ইটা লাগিবই, যদি কোনেও ইটা ভাটা নোখোলে তেনেহ'লে আমিনো ঘৰবোৰ কেনেকৈ বনাম নহয় জানো। সেয়েহে এটা লিমিটৰ ভিতৰত থাকি এই কামটো কৰিলে একো ক্ষতি নহয় বুলি মই ভাবোঁ। যদি এৰিয়াটো বহল হয় আৰু আঁতৰত মানুহবোৰ থাকে তেনেহ'লে যিখিনি নিয়ম আছে এইখিনিতে মই ক'ব বিচাৰিছোঁ, যিখিনি নিয়ম আছে সেইখিনিৰ মাজত যদি আমি সকলোবোৰ কাম কৰোঁ তেনেহ'লে কাৰো অপকাৰ নহয় আৰু বহু মানুহ ইয়াতে কাম পায়, কাম কৰে আৰু এই কাম কৰি বহুতো ঘৰ যিহেতু পোহপাল হৈ আছে নহয় জানো। সেয়েহে আহকচোন এতিয়া মোৰ কথাবোৰত কিছুমান ভুল হ'ব পাৰে, আপোনালোকে ধৰি নাথাকিব। মোৰ মনত যিখিনি আহিছে সেইখিনি ক'বলৈ ট্ৰাই কৰিছোঁ। আহকচোন এতিয়া আমি ক'ত গৈ আছোঁ চাওঁ। এয়া বৌ আৰু মই এতিয়া ইয়াৰে তলত আছে জুই, তাতে ইটাবোৰ পুৰা হৈ আছে আৰু এইফালে দেখিছেনে এইফালে ইটা পুৰা হোৱাৰ পিছত এটা ছাইডৰ পৰা উলিয়াই আছে আৰু আমি তলত বহু বেছি জুই আছে। আপোনালোকক সেই জুইটো অকণমান জেগাৰে দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন এয়া দেখিছেনে তলফালে কিমান জুই আৰু মোৰ ঘূৰাই গৈছিলে। মোৰ যেতিয়া
ভিতৰ ফালে চাইছিলোঁ আৰু ইমান বেছি এৰিয়া এনেকুৱা ৰঙা হৈ আছিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই যেতিয়া ৰিয়েলি দেখিছিলোঁ মোৰ মূৰ ঘূৰাই গৈছিলে হাই ফ্ৰেণ্ডছ আমি এতিয়া সৰুবৰ ঘৰ আহি পাইছোঁ এইখন সৰুবৰ মাৰ ঘৰ মই এই ঘৰখন এই কাৰণেই ভাল পাওঁ ইয়াতে বহুত গছ গছনিৰে ভৰা এইখন ঘৰ হয় সেইকাৰণে মোৰ খুব ভাল লাগে আহি আৰু মই মাৰ ঘৰত আহিলে ইয়ালৈ আহোঁৱেই এবাৰ এয়া আমি এতিয়া ভিতৰলৈ যাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম মই বৌহঁতৰ ঘৰত আহিলে দুটা কথা খুব চকুত পৰে ইয়াতে লিখা আছে অনুগ্ৰহ কৰি গেটখন বন্ধ কৰিব আৰু ভিতৰত এষাৰ কথা লিখা আছে এইটো বাৰু চবৰে ঘৰত লিখা থাকে আমাৰ আটাইৰে ঘৰত গেটখন বন্ধ কৰিবলৈ লিখা থাকে নহয় জানো আৰু এটা কথা আপোনালোকক মই দেখুৱাই আছোঁ আচলতে বৌহঁতৰ ঘৰত পুৰুষ মানুহক ভিতৰলৈ ফাৰ্ষ্টতে যাব দিয়া নেযায় তেনেকৈ লিভিং ৰুমত ফাৰ্ষ্টতে বহিবলৈ দিয়া হয় আৰু ইয়াতে লিখা আছে সেইকাৰণে প্ৰৱেশ নিষেধ মানুহে কেতিয়াবা আহি ঘূৰি যাব লগা হ'ব পাৰে নহয় জানো মোৰ ফাৰ্ষ্ট আহোঁতেই এনেকুৱা লাগিছিলে প্ৰৱেশ নিষেধ কোনফালে যাওঁ এতিয়া এইটো ফাৰ্ষ্টতে বহিব দিয়ে পুৰুষ মানুহ যিখিনি নিব পাৰি সেইখিনি ভিতৰলৈ নিয়া হয় আহকচোন আমিও ফাৰ্ষ্টতে ইয়াতে অকণমান টাইম স্পেণ্ড এতিয়া আপোনালোকক মই দেখুৱাব ওলাইছোঁ মোৰ আটাইতকৈ ভাল লগা বৌহঁতৰ প্লেচখিনি এইখন হ'ল চোতাল আৰু চোতালৰ চাৰিওফালে ফল মূলৰ গছ আছে লেচু আম শেৱালি ফুল তাৰপিছত কঁঠাল আৰু এডাল ডাঙৰ নিমৰ গছ ইয়াতে এডাল ডাঙৰ বগৰীৰ গছো আছিলে ডাঙৰ ডাঙৰ মিঠা বগৰী আমি যেতিয়া সৰু আছিলোঁ আমাৰ ঘৰৰ ওচৰতে হয় বৌহঁতৰ আৰু তেতিয়া আমি ইয়াতে আহিছিলোঁ আৰু খুৰাহঁতে আমাক বগৰী খুব খাবলৈ দিছিলে আমি খুব খাইছিলোঁ আৰু বহুত ধুনীয়া আছিল বগৰীডাল এতিয়া কাটিলে আৰু যেতিয়া আম কঁঠালৰ দিন হয় চোতালখন ভৰি থাকে ফল মূলেৰে সোমায়ে ইমান ভাল লাগে দেখিবলৈ এতিয়া যেহেতু সিজন নহয় সেয়েহে গছকেইডালকে আপোনালোকক দেখুৱালোঁ যেতিয়া আম কঁঠাল লেচুৰ দিন হয় তেতিয়া মই আকৌ আপোনালোকক দেখুৱাম বাৰু কেনেকৈ চোতালখনত ফল মূলবোৰ পকি লাগি থাকে হাই ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক বাৰীলৈ লৈ আহিছোঁ ইয়াতে ঢেৰ গছ আছে মই আপোনালোকক হিচাপ দিব নোৱাৰোঁ বেছি কোৱা নাই মই যিটো আছে সেইটোৱে কৈছোঁ এয়া আনাৰস অলৰেডি খালে আৰু ডাঙৰ পুখুৰী দুটা আছে মাছ বহুত আছে আৰু ইয়াতে নাৰিকলৰ গছ 32ডাল আছে তাৰপিছত হিচাপ কৈছিলে মই এতিয়া মনত পেলাব পৰা নাই আমৰ গছ 13ডালমান আছে তাৰপিছত চেগুন অগণন আছে আৰু বহুত কিবা কিবি আছে ঢেৰ গছ আছে মই বত্ৰিশটা নাৰিকল গছ আছে 32 অসমীয়া 32 বুলি কোৱা হয় আম আছে 13ডাল এডাল তেতেলী গছ এডাল তাৰপিছত ডাঙৰ গছ এডাল আছে জাম গছ এডাল আছে চেগুন অগণন তেতেলী এডালে এইটো বগলী দুটাই এইফালে বৌয়ে হাঁহৰ মাংস বনাই আছে এফালে হাঁহৰ মাংস আলুৰে কাৰি বনাইছে আৰু এইফালে নাৰিকলেৰে বনাব অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু অইল দিলে আৰু অইলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিলে এতিয়া ইয়াতে আদা নহৰু পেষ্ট দি দিব তাৰপিছত মাংসখিনি দি দিব আৰু মাংসখিনিৰ ওপৰত আমি যিখিনি মছলা ব্যৱহাৰ কৰোঁ আটাইখিনি মছলা দি দিব আৰু যেতিয়া মাংসখিনি সিজিব তেতিয়া নাৰিকল ৰুকি থোৱা নাৰিকলখিনি দি দিব আহকচোন কেনেকৈ বনাইছিল অকণমান শ্বেয়াৰ কৰোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ব সেয়েহে আপোনালোকক ৰেচিপিটো কেনেকৈ বনাইছিল মই ফাৰ্ষ্টতেই কৈ দিলোঁ এয়া মাংসখিনি লাহে লাহে কেঁচা গোন্ধ যোৱালে ভাজিছে আৰু সিজি আহিছে
আৰু তেজপাত দিছিলে আৰু মিডিয়াম ফ্লেমত ভাজি আছিলে বাকিখিনি হাঁহৰ মাংস যেনেকৈ বনায় আপোনালোকে তেনেকৈয়ে বনাব কিন্তু যেতিয়া মাংসখিনি সিজিব তেতিয়া নাৰিকলৰ ৰুকা নাৰিকলখিনি দি দিছিলে আৰু খাবলৈ খুব টেষ্ট হৈছিলে তেনেকৈ এবাৰ বনাই খাই চাবচোন আপোনালোক যিসকলে বনাই খাই চোৱা নাই এয়া এতিয়া নাৰিকলখিনি দি দিলে আৰু এইখিনিৰে মিডিয়াম টু ল' ফ্লেমত জুইটো ৰাখি বয়ে বৰ ধুনীয়াকৈ ভাজিছিলে ইয়াতে অকণো পানী দিয়া নাই নাৰিকল দিয়াৰ পিছত অলপো পানী দিয়া নাই খাবলৈ খুব টেষ্ট হৈছিলে এয়া দেখিছেনে শুকাই আহিছে ড্ৰাই হৈ গৈছিলে ধুনীয়া লাগিছিলে এইফালে মই টেঙা কটাত ব্যস্ত জলফাই টেঙা ভাইটিয়ে আনি দিলে আৰু মই কাটি আছোঁ মোৰ বৌহঁতৰ ঘৰত আহি মোৰ নিজৰ মাৰ ঘৰত অহাৰ নিচিনাই লাগে খুব ভাল লাগে মই আহিলে ইয়ালৈ আহিবই লাগে সেয়েহে এবাৰ হ'লেও দেখা কৰোঁ আহি সকলোকে আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু মোক বহুত মৰম দিয়াৰ কাৰণে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ